বানপানী হোৱাৰ পিছৰ অৱস্থা তো মানুহবিলাকৰ কেনেকুৱা কি অৱস্থা হৈছে তো মেটেকা চাওক ঘৰ একদম মেটেকাৰে ভৰ্তি হৈছে আৰু ঘৰত মাটি থাকিব লাগিছিল মাটি নাই তো মাটিবিলাক লৈ গৈছে তো ভাই দেখিলে বানপানীয়ে কেনেকুৱাকৈ অনিষ্ট কৰিছে তো চাওক এইবিলাক মেটেকা এটা পুখুৰী খান্দি পেলাইছে এটা হেৰিৰ কঁঠালিৰ ভিতৰত তো চাব পাৰে আৰু এইখন হৈছে আমাৰ বাৰী তো এইবিলাক পানী আমাৰ বৰষুণৰে পানী তো ক'ৰবাৰ পানী নহয় তো এনেকুৱা হয় তো দেখিছোঁ কিন্তু সেনেকুৱাকৈ দেখা নাই আৰু কাম টু ইউটিউব চেনেল ভাস্কৰ টিছ ব্লগ তো সকলো পিনে বানপানী হৈছে তো আপোনালোকৰ ফালে হৈছে নে নাই বানপানী তো আমাৰ ফালে মানে এই মানে বানপানী নহয় মানে এয়া বৰষুণৰে পানী তো এইবিলাক ক'ৰবাৰ পৰা পানী নহয় বৰষুণৰে পানী মানে যোৱা বাটটো মানে সেই বন্ধ হৈছে সেইবাবে বহুত পানী হৈ গৈছে তো এতিয়া অলপ হাঁহঘাটাত দেখি মানে বানপানী যোৱাৰ পিছত মানুহবিলাকৰ কেনেকুৱা অৱস্থা হৈছে তো চাব যাওঁ বলক তো বলক আৰু এইপিনে কল চল পকিছে তো কালি কল বেচিব যাব লাগিব তো কল কালি বেচিব যাম কিন্তু আজি গৈছোঁ হাঁহঘাটাৰ বানপীড়িত অঞ্চল আমাৰ অলপ দূৰত 2-3 কিলোমিটাৰমান দূৰত আৰু আঙুলিটোত আজি দুখ পাইছোঁ তো চাইকেলেৰে পৰিছোঁ তো আৰু এইখন হৈছে আমাৰ গাঁৱৰে পথাৰ তো পানীবিলাক শুকাই গ'ল এতিয়া হাল বাই ৰুলে হ'ল আৰু বিকাশ বাইক উঠিলেও ৰ'ব চাইকেলত বিকাশ বাইক ড্ৰাইভাৰ কৰি ল'লোঁ তো যোৱাকালিও আমি লৈ গৈছিলোঁ ভিডিঅ' বনোৱা মানে ভিডিঅ' কেনেকৈ বনাব মোবাইলত চাৰ্জে নাই তো ইমান বানপানীত ক'ত চাৰ্জ দিব আজি মানে বম ৰ'দ দিছি তো সেইবাবে একদম পুৰা দিনটো জিলাই লৈছে তো সেইবাবে অলপ পুৰা চাৰ্জত দি আনিছোঁ আৰু বিকাশ বাইক তো পথাৰবিলাকৰ পানীবিলাক কমি গ'ল আৰু ইয়াতে ট্ৰেক্টৰেৰে হাল মাৰি আছে তো এতিয়া ৰুব পাৰিব আৰু পানী চানী কমি গ'ল তো আৰু এইবিলাক লাইনৰ খুঁটাবিলাক চাওঁ একদম হালি আছে তো একদম বানপানীতে হালি গৈছে একদম সৰে চেং নৈটো পালোঁ তো পানীয়ে নাই চাব পাৰে তো বৰষুণ আছিল পানী আছিল আৰু বৰষুণ নাই এতিয়া পানী চানী নাই চাওক তো এনে চাওক সিফালৰ পৰা পানীটো আহে আৰু সিফালে যায় একদম তো সিফালে নিজৰাৰ দৰে একদম সেই ৱালখন যি আছে তো নিজৰাৰ দৰে যায় আৰু ইফালে চাওক এইবাৰ উল্টা আহিছে মানে এইভাগে পানীটো যোৱা নাই তো এইভাগে গৈছে চাওক এইভাগে ভাঙি গৈছে একদম গাছ চাছ উঘলি গৈছে আৰু এয়া পৰিছিলোঁ যে অলপ বিহাই আছে মানে কুটকুটেই আছে কিবা পৰীক্ষাৰ আৰু এইপিনে মাছ মাৰি আছে খুৰাহঁতে অ' খুৰা মাছ পাইছিনে অঁ তো ভাবিলোঁ হাঁহঘাটা পামেই ইয়াৰ তো হাঁহঘাটাৰ পৰা অলপ গ'লেই সেই বানপানী হোৱা ঠাইখিনি পামেই দিয়ক তো আৰু হাঁহঘাটা চকৰ পৰা অলপমান গেলি মানে সেই যিখিনিত মানে বানপানী হৈছিল তো সেইখিনি পাম তো এতিয়া বলক আৰু ৰাস্তাটো চাবচোন কেনেকুৱা মেৰামতি কৰি আছিল তো ঠেকচা চাকচোন ঠেকচা বাপৰে কিমান ডাঙৰ টিন আৰু চাইকেল কিন্তু সম্ভৱেই নহয় হ'লেও গৈছোঁ অসম্ভৱ কৰি গৈ আছোঁ বিকাশ ভাই মই আৰু বিকাশ ভাই ড্ৰাইভাৰ হেভি ড্ৰাইভাৰ একদম যোৱাকালি সাগৰৰ দৰে পানী আছিল আৰু এতিয়া মৰুভূমিৰ দৰে একদম শুকাই গৈছে চাওক একদম ইয়াতে এইখন পথাৰ সাগৰ হৈছিল তো আৰু ইয়াতে NDRF আহিছিল তো মানুহবিলাকক পাৰ কৰি আছিল আৰু ৰিলিফ দিছিল ইয়াতে তো এতিয়া আৰু ৰাস্তাটো চাওক ৰাস্তাৰ অৱস্থা চাওক এনেকৈ খান্দি গৈছিল তো ভাবিলোঁ ৰাস্তাৰ অৱস্থা দেখিলে তো এতিয়া অলপ আগবাঢ়ি মানুহ তাতে সোমাই যাওক অলপ তো এঘৰ মানুহৰ তাতে সোমাই আহিলোঁ তো চাওক একদম মেটেকাৰে ভৰপূৰ হৈছে তো একদম মেটেকা লৈ আহিছে বানপানীয়ে আৰু এইবিলাক খান্দি লৈ গৈছে একদম এইবিলাক এখন বিচনা আছিল তো বিচনা বাগৰি আছে চাওক অৱস্থা চাব পাৰে এয়া চাওক মেটেকা চাৰিওপিনে মেটেকা হৈছে আৰু এক খুৰীহঁতে একদম খবৰ ল'ব আহিছে তো এয়া চাওক তো বস্তুবিলাক কেনেকৈ হৈছে চাওকচোন তো এইবিলাক বাগৰি আছে বিচনা চাওক এয়া এইটো এটা মানুহ থকা ঘৰ আছিল তো চাব পাৰে এইগিলা মেটেকা হৈছে এইগিলা চব মাটিবিলাকো লৈ গৈছে চাওক কেনেকুৱা অৱস্থা হৈছে তো বেৰাবিলাক খহি লৈ গৈছে তো বহুত আন্ধাৰ
এইটো এটা চৰকাৰী ঘৰ চাওক তো আধা বান্ধা হৈছে তো ইয়াতে বস্তুবিলাক এনেকৈ তিৰপাল দি কিনে এনেকৈ থৈ দিছে আৰু ইয়াত গৰম পানী চানী কৰিছে আৰু মানে একেদিন খুৰীহঁতে মানে ভাতে খোৱা নাই তো মানে বেলেগেহে দি আছে এতিয়া ৰান্ধি খাব পৰা নাই খুৰী কি বেলেগে দিছে ন বেলেগে কিবা হেৰি বেছি না সাহায্য বেছি না নাই নেকি দালি চালি আকৌ দিয়া নাই দালি তেল গিৰি মানুহৰ নহয় মানে তো প্ৰতি ঘৰ মানুহৰে ইয়াৰে তেনেকৈ তো অনিষ্ট হৈছে বানপানীত তো এইবিলাক মেটেকা চেটেকা একদম লৈ আহিছে তো একদম ঘৰ চৰ কেনেকৈ থৈ দিছে একদম কি কৰিব উপায় নাই তো কিবাকে আছিল তো ইয়াতে আছিল পাকঘৰটো আৰু গৰু থকাৰ গোহালি তো চাওক গোহালিৰ কি অৱস্থা হৈছে তো মানে এখেতসকলে মানে ঘৰতো থাকিব পৰা নাই তো কাষৰ আগৃতাতে আছে তো কেনেকুৱা অৱস্থা হৈছে তো ভাবকচোন তো একদিনীয়া বানপানী কেনেকুৱা অৱস্থা কৰি দিছে একদম মানুহৰ তো এয়া খবৰ ল'ব আহিছে গাঁৱৰ ওচৰ চুবুৰীয়া এয়া ঘৰ দুৱাৰৰ অনিষ্ট হোৱাবিলাক দেখিলোঁ তো এতিয়া ৰাস্তা ঘাটৰ বা দলং চলং কেনেকুৱা হৈছে চাওক দেখিলে তো এতিয়া বলক দলং চলঙৰ অৱস্থা চাওক ৰাস্তা ঘাটৰ অৱস্থা চাওক তো এতিয়া বলক আৰু এয়া বিকাশ ভাই আৰু ইয়াতে যোৱাকালিও মাছ মাৰি আছিল আজিও মাৰি আছে দাদাহঁতে ইয়াতে মাছ মাৰি আছে আৰু এয়া মাছ পাইছে চাওক কাকৰাও পাইছি তোৰ দাদা কালি মাৰিছিল নে মাছ পাইছিল নে আৰু ইয়াৰ ৰাস্তা ঘাটৰ কণ্ডিশ্যন চাওক একদম মানে কিবাকে খোজকাঢ়ি আৰু চাইকেল বা বাইক এখন নিব পাৰিবা একদম বখলা বখলি লৈ গৈছে ৰাস্তা তো যোৱাকালি বহুতে কণ্ডিশ্যন বেয়া আছিল তো আজি অলপ ভাল হ'ল তো পানীবিলাক শুকাই গ'ল না এই পানীটো মানে বৰষুণৰ পানী নহয় তো বৰষুণৰ পানী হ'লে নালা চালাই দিয়া ওলাই গ'ল আকৌ এইটো হৈছে একদম ভূটানৰ পৰা এৰি দিয়া পানী সেইবাবে বহুত একদিনেই আছে তো একদম মানুহৰ একদম দুৰৱস্থা কৰি দিছে একদম আৰু সৌ ল'ৰাকেইটা দেখিছে সিহঁতো আমাৰ দৰে চাব আহিছে মানে বানপানী এইখিনি আমাৰ ওচৰত থাকোঁ চোপা তো ইয়াৰে দলংখন চাওক কেনেকুৱা হৈছে আৰু এই ৰাস্তাটো চাওক একদম ইয়াৰ পৰাই তালৈকে একদম মানে উটুৱাই লৈ গৈছে একদম বানী যোৱাকালি আহিছিলোঁ বহুত ধাৰ আছিল ইয়াতে একদম তাৰ অৱস্থা চাওক ইয়াৰ পৰা চাওক ইয়াৰ পৰাই তালৈকে চাওক একদম এইখিনি দেখিলে তো এইবাৰ চাওক আৰু চাওক আৰু চাওক আৰু চাওক তো চাওক পুৰা চাওক তো চাওক কিবাৰখিনি ঠাই একেবাৰে সহায় লৈ গৈছে একদম ৰাস্তাটো একদম নাইয়ে আৰু নদী চাবলৈ গৈ আছোঁ আৰু নদীটো পালোৱে তো মানুহবিলাক চাব পাৰে একদম মেলা চদৰ হৈছে তো মানুহবিলাক যাই আছে মাথুৱাৰীয়ে ভাঙিছে নে কি ভাঙিছে তো চাওঁ বলক এতিয়া তো ভাই লওক এই দলংখন এই 2023 বৰ্ষত সম্পূৰ্ণ হ'ল আৰু আনুষ্ঠানিকভাৱে উদ্বোধনী হোৱাই নাই আৰু এয়া চাওক একদম বানপানী মেলা তো মেলা আহিছে একদম গধূলি বজাৰ তো এয়া চাওক সকলো ধৰণৰ মাছ বা কিবা শাক পাচলি সকলো বিক্ৰী কৰিছে একদম মেলাৰ দৰে হৈছে সকলোৱে আহিছে সকলোৱে ইয়াতে দলঙৰ পাছ চাব পাৰে কিমান দোকান দিছে তো বজাৰৰ দৰে হৈ গৈছে আৰু এইবিলাক লাইট চাওক বম ৰাতি একদম লাইট জ্বলে তো ভাই লওক এই যে ৰাস্তাটো দেখিছে এইটো এটা ঠিক ৰাস্তা নহয় এইটো এটা মাথুৱাৰী তো এইটো মাথুৱাৰী বান্ধিছে এইবাৰ তো ভাই লওক চাওক এইটো এটা বম মাথুৱাৰী বান্ধিছে তো বস্তাবিলাক চাওক কেনেকুৱা ইউজ কৰিছে তো এ চাওক আৰু এইপিনেতো জাল দি দিছে চাওক একদম
তো বাইৰক এই যে বস্তাবিলাক দেখিছে এটা বেলেগ কোৱালিটিৰ বস্তা হয় তো যাতে ৰ'দ পৰিলেও বা বৰষুণ পৰিলেও সোনকালে এই ডেমেজ হৈ যাব নোৱাৰে সেইবাবে এনেকুৱা বস্তা দিছে মাথাউৰি কাষতে বহুত গছপুলি ৰুইছে এইবিলাক বহুত মানে তো ভাই লোক তো গধূলি হ'বৰ হ'ল তো অলপ থাকোঁ খুজিছিলোঁ কিন্তু ঘৰ যাই পকলে ৰাতি হ'ব সেইবাবে অলপ সোনকালে যাওঁ তো মাথাউৰি অলপ ভাঙিছে তো সেইটো মেৰামতি কৰি আছে আমি তাকে গেলি নেগিলোঁ তো সুধিলোঁ ইয়াতে যে কৈছে এই একো হোৱা নাই তো অলপ মেৰামতি কৰি আছে তো ইয়াৰে বজাৰখনত কৰ্দেশীৰে জালা কিনি লৈ যাব ৰ'ব ঘৰৰ ভিতৰি আচলত দিব পাৰিম তো ভাই লোক এয়া কৰ্দেশীৰে জালা তো দলাঙৰ কাষত যি বজাৰ বহিছে তাৰ পৰা লৈছোঁ তো ভাই লোক গধূলি হৈ গ'ল তো 6:24 হৈ গ'ল তো এতিয়া ব্লগটো সামৰোঁ যদি ভিডিঅ'টো ভাল পালাক লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বিকাশ কৈ দিয়া কমেণ্টো কৰিব অঁ